নমস্কাৰ বন্ধুসকল, মোৰ নাম ৰাজ আৰু আসাম টিউব চেনেললৈ আপোনাক সকলোকে মই আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে মাত্ৰ দুটা ষ্টেপ ফ'ল' কৰি আপোনালোকে 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 আৱাৰ ৱাচ টাইম আপোনালোকে অতি সোনকালে আপোনালোকে কমপ্লিট কৰিব পাৰে। আপোনালোকে মাত্ৰ এক মাহৰ ভিতৰতে আপোনালোকে এই দুটা ক্ৰাইটেৰিয়া আপোনালোকে কমপ্লিট কৰিব পাৰে। তেন্তে যিসকল নতুন ইউটিউবাৰ হয় তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো বহুত বেছি স্পেচিয়েল হ'ব। মাত্ৰ 2-3 মিনিটৰ এই ভিডিঅ'টো আপোনালোকে মন দি চাওক আৰু আপোনালোকে বুজিব পাৰিব যে আপোনালোকে মাত্ৰ দুটা ষ্টেপ কমপ্লিট কৰিলে আপোনালোকে 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 আৱাৰ্ছ ৱাচ টাইম আপোনালোকে কমপ্লিট কৰিব পাৰিব। তেন্তে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটাই ৰিকুৱেষ্ট, আপোনালোকে যদি এতিয়াও এই চেনেলটোৰ সদস্য হোৱা নাই তেতিয়াহ'লে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটোৰ সদস্য হৈ যাওক আৰু আপোনালোকে চাই থাকক এনেকুৱা ধৰণৰ টিপছ আৰু ট্ৰিক্সবোৰ যিটো আপোনাক ইউটিউবত গ্ৰ' কৰিব বহুত বেছি সুবিধা দিব। এতিয়া মূল টপিকছলৈ যাওঁ। প্ৰথম ষ্টেপটো হ'ল আপোনালোকে যিটো চেনেল খুলিছে সেই চেনেলটোক লৈ আপুনি অলপ ভাবক। আপুনি যিটো কেটেগৰীৰে ভিডিঅ' আপলোড কিয় নকৰে আপোনাৰ চেনেলটোত, আপুনি সেই কেটেগৰীটোলৈ অলপমান ভাবি চাওক। আপুনি কিমান পৰিমাণৰ ভিডিঅ' আপলোড কৰিছে আৰু আপুনি কি ধৰণে ভিডিঅ' আপলোড কৰিছে। তাৰপিছত আপুনি ইউটিউবছ অফিচিয়েল এপছটোৰ ভিতৰলৈ যাওক। যোৱাৰ পাছত আপোনাৰ যিটো কেটেগৰী অনুসৰি মানুহে ভিডিঅ' চায় আপুনি সেই ভিডিঅ'বোৰ চাৰ্জ কৰক। চাৰ্জ কৰাৰ পিছতে আপোনাৰ টপিকছটোৰ ৰিলেটেড আপুনি যিবোৰ পপুলাৰ ভিডিঅ' পায় তাৰ ভিতৰত 5-6টা ভিডিঅ' আপুনি আপোনাৰ বহীত নোট কৰি লওক। নোট কৰাৰ পিছত আপুনি চেষ্টা কৰক তেওঁলোকে যেনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিছে ঠিক আপুনিও যাতে তেনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিব পাৰে। হ'ব পাৰে আপুনি আপোনাৰ ভিডিঅ' তেনেকুৱা ধৰণৰ কোৱালিটি দিব নোৱাৰিব, ভিডিঅ' কোৱালিটি দিব নোৱাৰিব, আপুনি তেনেকুৱা ধৰণৰ অডিঅ' কোৱালিটি দিব নোৱাৰিব, কিন্তু আপুনি সেইবোৰ ভিডিঅ'ৰ পৰা আপুনি বহুত ধৰণৰ ইনফৰমেশ্যন কালেক্ট কৰিব পাৰিব। কিন্তু যিহেতু এই ভিডিঅ'বোৰ ৰেংকত আছে গতিকে আপোনাৰ ভিডিঅ'বোৰো ৰেংকত যোৱাৰ 70-80% চান্সত থাকে। কিন্তু কাৰণ ইউটিউবৰ এলগৰিজম এনেকুৱা ধৰণৰে কাম কৰে যিবোৰ পপুলাৰ ভিডিঅ' হয়। যিসকলে সেই ধৰণৰ সেই পপুলাৰ ভিডিঅ'বোৰ চায় তেওঁলোকৰ কিন্তু ইউটিউবে এনেকুৱা ধৰণৰ যদি কিবা নতুন টপিকছ পায় ইউটিউবে কিন্তু তেওঁলোকক সেই ভিডিঅ'বোৰ ছাজেষ্ট কৰে। ইউটিউবে সেই পপুলাৰ ভিডিঅ'বোৰৰ তলত আপোনাৰ ভিডিঅ'টোও কিন্তু ছাজেষ্টত পঠাব। আপুনিও যদি তেনেকুৱা ধৰণৰ ভাল ইনফৰমেশ্যন আপুনি কালেক্ট কৰিব পাৰে আৰু আপোনাৰ থাম্বনেইল আপুনি যদি ধুনীয়াকৈ বনায়, আপুনি যদি HD কোৱালিটিৰ থাম্বনেইল দিব পাৰে আৰু আপোনাৰ চেনেলটো যদি আপুনি সেই মষ্ট পপুলাৰ টপিকছবোৰৰ ওপৰত ভিডিঅ' বনাই আপুনি আপলোড কৰিব পাৰে তেন্তে কিন্তু আপোনাৰ চেনেলটো ৰেংকত আহিব। কাৰণ অৱশ্যে ইউটিউবত সেইবোৰ ভিডিঅ' পপুলাৰ হয় গতিকে আপোনাৰ ভিডিঅ'টো ভিউজ অহাৰ সম্পূৰ্ণ সম্ভাৱনা থাকে। তেন্তে আপুনি নম্বৰ 1 ষ্টেপটো ফ'ল' কৰিব পাৰে। কিন্তু ইয়াতে এটা কথা, আপুনি কিন্তু ৰেগুলাৰিটি মেইনটেনেঞ্চ কৰিব লাগিব। নম্বৰ 2, আপোনাৰ চেনেলটো যিটো কেটেগৰীতে নহওক কিয় আপুনি কিন্তু সদায় ইউনিক আৰু ট্ৰেণ্ডিং টপিকছবোৰৰ ওপৰত ভিডিঅ' বনাব লাগে। কাৰণ মানুহে সদায় ইউনিক ভিডিঅ'টো চাবলৈ ভাল পায় আৰু ট্ৰেণ্ডিঙত থকা টপিকছবোৰ মানুহে চাৰ্জ কৰে। এই দুটা বিষয় যদি আপুনি আপোনাৰ চেনেলত এপ্লাই কৰিব পাৰে তেন্তে কিন্তু আপুনি ভাল বেনিফিট পাব। আৰু এই দুটা টিপছ কিন্তু আপুনি বেলেগ কোনো ভিডিঅ'ত কেতিয়াও নাপায়। হয় আপুনি ইউনিক কিবা বিষয়ত ভিডিঅ' প্ৰস্তুত কৰক বা আপুনি ট্ৰেণ্ডিঙত থকা কিবা টপিকছৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰক। ট্ৰেণ্ডিং ভিডিঅ' আপলোড কৰিলে অৱশ্যেই আপোনাৰ ভিডিঅ' ৰেংক কৰিব। আপুনি 8-9টা ভিডিঅ' 10টা ভিডিঅ' আপুনি আপলোড কৰি দিয়ক, তাৰ ভিতৰত যদি এটা ভিডিঅ' আপোনাৰ ভাইৰেল হৈছে তেতিয়া কিন্তু আপোনাৰ তাৰ পৰাই আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 আৱাৰ্ছ ৱাচ টাইম কিন্তু আপুনি কমপ্লিট কৰিব পাৰিব। আৰু এটা কথা, এটা ভিডিঅ' কিন্তু আপোনাৰ সকলো ক্ৰাইটেৰিয়া কমপ্লিট কৰিব পাৰে। আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ আৰু আপোনাৰ 4000 আৱাৰ্ছ ৱাচ টাইম কিন্তু আপুনি এটা ভিডিঅ'ৰ পৰাই কমপ্লিট কৰিব পাৰে। আৰু ইউনিক ভিডিঅ' যদি আপুনি আপলোড কৰে তেতিয়া কিন্তু অৱশ্যেই দৰ্শকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাবলৈ আগ্ৰহী হয় আৰু তেতিয়াই আপোনাৰ চেনেলত ভিউজ আৰু ছাবস্ক্ৰাইবাৰ অৰ্গেনিকভাৱে বাঢ়ে। আপুনি যদি এই দুটা ষ্টেপ 2-3 মাহ কষ্ট কৰি আপুনি ফ'ল' কৰিব পাৰে তেন্তে কিন্তু আপুনি 2-3 মাহৰ ভিতৰতে আপুনি আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ আৰু আপুনি 4000 আৱাৰ ৱাচ টাইম আপুনি অতি ইজিলি আপুনি কমপ্লিট কৰিব পাৰিব। ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰি মোৰ লগত জড়িত হৈ থাকক এনেকুৱা ধৰণৰ ইউটিউব টিপছবোৰ চাবৰ বাবে। গতিকে আজিলৈ ইমানেই। ভালে থাকক আৰু সুস্থ থাকক। ধন্যবাদ।